এটা কথাটি আমি ক'ব গ'লে আমাৰ কোকৰাঝাৰ 1 নং লোকসভা সমষ্টি হিচাপে এইখন অঞ্চলৰ আমাৰ বিপিএফ ৰাজনীতিক দলক প্ৰত্যাহ্বান দিব পৰা এটাও তাত প্ৰাৰ্থী নাই বা কেণ্ডিডেট নাই। তো এইখন অঞ্চলৰ পৰা আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো কেণ্ডিডেট আমাৰ খাম্পা বৰগোহাঁই ছাৰ জিকাটো একদম নিশ্চিত। কিন্তু এনডিএৰ প্ৰাৰ্থী হৈ CMৰ পৰা আৰম্ভ কৰি বহুত মিনিষ্টাৰে প্ৰচাৰ চলাই আছে। কালিও CMে কোকৰাঝাৰৰ ডাঙৰ ৰড শ্ব' কৰিছে। চলাব পাৰে, কিন্তু আমাৰ এইখন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো বিভিন্ন ধৰ্মাৱলম্বী লোক আমাৰ BTCখনত তেখেতসকলৰ যে শাসন চলাই আছে, তো এই কমপ্লিটলি এইটো ফেইলাৰ হৈছে। তো ইয়াৰ কাৰণে আমাৰ BTCখনৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে তেখেতসকলৰ দল বা GSP BJP আৰু UPPL তেখেতসকলে যিটো শাসন চলাইছে, তো এই শাসন চলোৱাত কমপ্লিটলি তেখেতসকলে ফেইলাৰ হৈছে। তো ইয়াৰ কাৰণে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাৰ বিপিএফ ৰাজনীতিক দলক আদৰি লৈছে। তো আহি থকা যিটো নিৰ্বাচন, যিটো 7 তাৰিখত যিটো নিৰ্বাচন হ'ব লগা, ইয়াতে বিপুল ভৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ বিপিএফ ৰাজনীতি দলৰ নাঙলৰ ছবিত ভোট দি পেলাই জয়যুক্ত কৰাত নিশ্চয় সহায় কৰিব বুলি আমি আশা কৰিব পাৰে। তো ইয়াত আমি 1.5 লাখ মিনিমাম 1.5 লাখ আমি পাবলৈ আমি সক্ষম হ'ম, কিয়নো আমাৰ বেছি সংখ্যক মানুহ আমাৰ বড়ো হিচাপে বিগত যোৱা দিনবোৰত আমি প্ৰায় 25% পৰা 30%হে আমি বড়ো ভোট পাবলৈ আমি সক্ষম হৈছিলোঁ। তো আজিৰ দিনত আমি কমেও বড়ো ভোটাৰৰ আমি 60 পৰা 65% বড়ো ভোট আমি পাবলৈ সক্ষম হ'ম। আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমি বিপুল সঁহাৰি আমি পাই আছোঁ, আৰু আগন্তুক দিনত আমি নিশ্চয় জিকাটো 100%। বড়ো ভোটটো মানে আগত যোনটো UPPLৰ 70% আছিল, এইটো চেঞ্জ হোৱাৰ কাৰণটো কি? তো তেখেতসকলে যিটো আমাৰ এইখন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে তো নতুন চৰকাৰ, যিটো পৰিৱৰ্তন চৰকাৰৰ আশা কৰি পেলাই চবেই ভোট দিছিল। আৰু আজিৰ দিনত তেখেতসকলে যে আমাৰ এইখন অঞ্চলক চলাব নোৱাৰে, এইটো 100% প্ৰুভ হৈ গৈছে। ইয়াৰ কাৰণে তেখেতসকলৰ দলক বা তেখেতসকলৰ কেণ্ডিডেটক প্ৰত্যাখ্যান দি পেলাই আমাৰ বিপিএফ ৰাজনীতিক দলৰ যিটো নংগলৰ ছবি আঁকোৱালি লৈছে। তো আগন্তুক দিনত আমাৰ বিপিএফ ৰাজনীতিক দলে জিকাটো 100% নিশ্চিত। गुन गोनां गोजौ सोलोंथाइ लानो गोसो गुदुं मेट्रिक पास जानाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सहरनि साहा फारसे साखाथि तितागुरिनि समबाय मावख'नि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव 2024-25 सोलोंथाइ बोसोरनि थाखाय हायार सेकेन्डारि थाखोआव गुनगोनां सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय मुं थिसननाय हाबाफारिया सोलिगासिनो। 2024 इं मायथाइयाव गायसनजानाय बड'लेण्ड स्टार एकाडेमियाव फोरोंथाइ मोननाय रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्ट्स मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुनगोनां सोलोंथाइ होनो आवगायदों। बड'लेण्ड स्टार एकाडेमि जुनियर कलेजाव मुं थिसननोब्ला फरायसाफोरा माखासे मोजां खाबुफोरखौ मोननो हागोन। सिगांसिन मुं थिसननाया सा 10 फरायसुलिफोरा फिस होनाङालासे फ्रि एडमिशन मोननो हागोन। गासैबो फरायसुलिफोरनि मुं थिसननायनि मासुलखौ 30% रेहाय होनाय जागोन। 75% नम्बर लानानै उथ्रिसार जानो हानाय फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 40% रेहाय होनाय जागोन। आरो 85% नम्बर लानानै उथ्रिसार जानो हानाय फरायसुलिफोरनि थाखाय एडमिशन फिसखौ 100% बाङायनि खाबुखौ होनाय जागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जाग्रा आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुखौ मोननो हागोन। बेजों लोगोसेयैनो JEE नीट आनजादनि थाखाय बेसेन नाङै कचिं, मान्थलि मक टेस्ट आरो आर्ट्स स्ट्रिमनि फरायसुलिफोरनि थाखाय काउन्सेलिं बायदि बायदि उफ्रा फराफारिफोरनि फोरोंथाइ खाबुफोरखौ मोननो हागोन। बिदिब्ला मानोथो गोबाव खालामनो? नोंथाङाबो गुनगोनां गोजौ सोलोंथाइ लानो थाखाय बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो। बांसिन आबुङै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बर फोनांजाब खालामदो। मबाइल नम्बर 6000 3499
763-800-8149 600-3494-371